ইমান বৰষুণ পৰি আছে ৰে বাবা। ইমান বৰষুণ পৰি আছে। তো বৰষুণ অলপ পৰিলে আমাৰ চোতালৰ অৱস্থা চাওক, ইমান যে বেয়া হয়, মানে গাড়ী ওলাব পৰা দিগদাৰী হৈ যায়। তো মানে লাহে লাহে ওলাব লাগে। এই যে দেখিছে না, অলপমান মানে ইফাল ইফাল হ'লে আৰু মানে ৱালত লাগিব, গাড়ীখনৰ অৱস্থা মানে বেয়া হৈ যাব। লাহে লাহে তাত ফাইনেলি ওলাই গৈছোঁ, টেনশ্যন নাই আৰু বাছ। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল MS ব্লগ। আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। তো ব্লগ আজি গোৱালপাৰা DC অফিচৰ পৰা ঘূৰি আহোঁ। তাৰমানে মই এই ভোটত নাম উঠোৱাৰ কাৰণে 2বাৰমান অনলাইন কৰিলোঁ, চেক লিষ্টে নাহে। তো কি বা হৈছে নাজানো, চেক লিষ্ট অহা নাই। সেইকাৰণে অলপ DC অফিচত যাব লাগে। চাওঁ অলপ কি হৈছে, তো আপোনালোকেও চাই থাকিব কি হয়। এয়া বেংক আহি পালোঁ, অলপমান কাম আছে বেংকত, কৰি পিনে গুচি যাম আৰু। মোৰ লগত এজন মানুহ আহিছে, তাৰ অলপ বেংকত কাম আছিল, এটা পাছবুক আপ টু ডেট কৰিব আছিল, বাট নোৱাৰিলোঁ। HDFC বেংকত অডিট আহিছে, সেইকাৰণে আপ টু ডেট কৰিব নোৱাৰিলোঁ। অলপ ব্লকত কাম আছে, কাম চাম কৰি কিনে আৰু গুচি যাম গোৱালপাৰাত। তো এয়া আহি পাইছোঁ ব্লক অফিচ। তো সেই মানুহজনক থৈয়ে গৈছোঁ, তাৰ কাম আছে। তো চাওঁ কামখিনি হ'লনে নাই, যদি হৈছে আমি মোটামুটি ইয়াৰ পৰা গুচি যাম আৰু ইয়াতে গোৱালপাৰা। এতিয়া আহি পালোঁ, চাওঁ তাৰ কাম হৈছে নে নাই নাজানো। ভিতৰত ক'ত বা আছে চাওঁ, ভিতৰত যাই কিনে চাব লাগিব। তো ফাইনেলি ব্লকৰ কাম শেষ হ'ল। তো আমি এতিয়া যাম আৰু কি। তো এতিয়া গাড়ী ষ্টাৰ্ট দিম, যাম, আপোনালোকে চাই থাকিব। এয়া আহি পাইছোঁ DC অফিচ। তো চাওঁ কি হয়, ভিতৰত যাওঁ, কি হয় নাজানো, চাওঁ। তো ফাইনেলি যিমান কাম আছিল চব খতম। তো এতিয়া বলক কিবা খাওঁ, খাই পিনে ঘৰত যাম। তো খোৱা লোৱা হৈ গ'ল। তো বলক এতিয়া আমি ঘৰত যাম। তো ৰাতিয়ে হ'ল, উপায় নাই,